ইয়াত আপুনি পাৰ্চনেল কথা ক'ব, আমি কিন্তু বহুত কথা জানো, আমি পাৰ্চনেলকৈ যাব খোজা নাই। যদি আমচুৰ কোনো পইচা পাতি লোৱা লেনদেন আপোনালোকৰ হাতত আছে, ফেচবুকত দিয়ক, ৰাজহুৱা কৰক, মিডিয়া মাতে আনি ভিডিঅ' আছে কি আছে ৰাজহুৱা তথ্য সহকাৰে দিয়ক। আৰু নহ'লে আমাৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ড আছে, 10,000 ৰাইজ লৈ আপোনালোকৰ লগত বহিম। পঞ্চায়ত আছে, পঞ্চায়তত বহিম, যেনেকৈ আগতে আমি বহিছোঁ, সিদ্ধান্ত হৈছে। আপোনালোকৰ যদি সৎ সাহস আছে, আজি মিডিয়াৰ জৰিয়তে প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে ডেট দিয়ক, সেই ডেট মতে আমি থাকিম। গাঁও পঞ্চায়তত 10,000 ৰাইজে থাকিব, তাতে শাস্তি হ'ব। যদি আমচুৰ লৰাই কোনোবাই পইচাৰ লগত জড়িত আছে, ৰাইজে সিদ্ধান্ত ল'ব তেওঁলোকে কি কৰিব লাগে, আঁঠু কাঢ়িব লাগে নে, তেওঁলোকৰ লগত কি ব্যৱস্থা ল'ব লাগে। আৰু যদি ভুল তথ্য আপোনালোকে দিছে আৰু যদি অপচেষ্টা এটা অব্যাহত ৰাখিছে, তেতিয়াহ'লে আপোনালোকে কিন্তু সিদিনা আঁঠু কাঢ়ি কাণত ধৰাই ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব। এই দুষ্কৃতিকাৰী কোন? কাৰণ আমি যিখিনি জানো, ভোটদান প্ৰক্ৰিয়াত, এই ভোট বৰ্জন প্ৰক্ৰিয়াত যিটো এটা সমস্যাৰ সৃষ্টি হৈছিল, যিটো এটা বেমেজালিৰ সৃষ্টি হৈছিল, তেওঁৰ মধ্যস্থতাকাৰীত আমি পঞ্চায়তত মীমাংসা হৈছিল। তেওঁ আম্পায়াৰ হিচাপে মাজত থাকি, দুইফালে একফালে আমি আছিলোঁ আৰু একফালে BPFৰ কৰ্মী আছিলে, তাতে তেখেতে বহি ফাইনেল ডিচিশ্যনটো তেখেতৰ মুখেৰে হৈছিল, এইবাৰ ভোট বৰ্জন প্ৰক্ৰিয়া হ'ব। তেখেতৰ মুখেৰে লোৱা হৈছিল ভোটদান বৰ্জন প্ৰক্ৰিয়াৰ সিদ্ধান্তটো, আৰু এটা 100% ছাকচেছ হৈছে। গতিকে দুষ্কৃতিকাৰী বুলি তেওঁ কাক ক'ব খুজিছে? ইয়াত দেখোন তেওঁ আগত পৰিব 1 নম্বৰত, কাৰণ তেওঁৰ মুখেৰে ভোট বৰ্জন প্ৰক্ৰিয়াৰ সিদ্ধান্তটো ৰাজহুৱা কৰা হৈছিল। যোৱা কেইদিনমানৰ পৰা BPFৰ কিছু নেতাপালি নেতাই আমচুৰ ওপৰত এক গুৰুতৰ অভিযোগ আনিছে যে আমচুৱে যোৱা পৰিষদীয় ইলেকশ্যনত ভোট বৰ্জন প্ৰক্ৰিয়াত ধনৰ লেনদেন কৰা বুলি তেওঁলোকে এটা অভিযোগ আনিছে। মই এই ক্ষেত্ৰত তেখেতসকলক প্ৰত্যাহ্বান জনাব খুজিছোঁ যে তেওঁলোকৰ হাতত যদি কিবা তথ্য প্ৰমাণ আছে, ৰাজহুৱাকৈ তেওঁলোকে এই ছ'চিয়েল মিডিয়াই হওক বা ৰাজহুৱা বৈঠকৰ জৰিয়তে হওক তেওঁলোকে ছাবমিট কৰক, অন্যথা তেওঁলোকে ৰাইজৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা খোজক। কাৰণ মই তেওঁলোকে চেলেঞ্জ কৰিব খুজিছোঁ, আমচুৱে লেনদেনৰ ক্ষেত্ৰত কোনো কাৰণত জড়িত নহয়। তেওঁলোকে হয়তো কিবা কাৰণত তেওঁলোক পইচা লৈছে, লৈ পেলাই তেওঁলোকে হয়তো বিভিন্ন প্লানেদি এই আমচুৰ ওপৰত এই দুখটো জাপি দিয়াৰ কাৰণে অপচেষ্টা এটা অব্যাহত ৰাখিছে। কাৰণ যোৱা পৰিষদীয় ইলেকশ্যনত তেওঁলোকে বিভিন্ন ধৰণে চল চাতুৰিৰে ভোট দিয়াৰ কাৰণে বিভিন্ন কূট কৌশল ৰচনা কৰি ব্যৰ্থ হৈছে এইকেইজন নেতাপালি নেতাই। আৰু এই সিদ্ধান্তটো আমচুৰ অকল নাছিল, এই সিদ্ধান্তটো যোৱা 24 আগষ্ট 2025 তাৰিখে আমাৰ হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত প্ৰায় 10,000 ৰাইজৰ উপস্থিত এই সিদ্ধান্ত লোৱা হৈছে। আৰু য'ত নেকি ৰাইজে যিটো সিদ্ধান্ত লৈছিল, আমচুৰ মাননীয় সভাপতি, আমচুৰ মাননীয় মুখ্য উপদেষ্টা মহোদয়ে স্পষ্টকৈ ইয়াত ঘোষণা কৰি গৈছিল, ৰাইজে যদি ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে, আমচুৱেও নকৰে। ৰাইজে যদি ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে, আমচুৱেও কৰিব। গতিকে আমি মহামান্য আমচুৰ সভাপতি মহোদয় আৰু আমচুৰ মাননীয় মুখ্য উপদেষ্টা মহোদয়ে যিটো এটা সিদ্ধান্ত লৈছিল, এই সিদ্ধান্ত মতে আমাৰ এই ভেৰবিৰি অঞ্চলৰ যিখিনি আমচু ল'ৰা আমি আছিলোঁ, আমি সেই নিৰ্দেশনা পালন কৰি আমি আগবাঢ়িছিলোঁ। তেওঁলোকে সিদ্ধান্ত দিছিল যে ৰাইজে যিটো 24 তাৰিখে সিদ্ধান্ত ল'লে যে আমি ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰোঁ, ভোট বৰ্জন কৰিম আমি এই BTR ইলেকশ্যনত, ৰাইজে এতিয়া এইটো সিদ্ধান্ত ল'লে, আমচুৱে সিদ্ধান্ত একমত, আমি তেনেকৈ আগবাঢ়িছিলোঁ। আৰু যদি এই ক্ষেত্ৰত তেওঁলোকৰ কিবা তথ্য প্ৰমাণ আছে পইচা পাতিৰ ক্ষেত্ৰত, মই ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে ৰাজহুৱা কৰক। আৰু যদি ৰাজহুৱা কৰিব নোৱাৰে, তেতিয়াহ'লে ৰাইজৰ ওচৰত আপোনালোকে আঁঠু কাঢ়ি ক্ষমা খুজিব লাগিব। আৰু দ্বিতীয় কথা হ'ল, তেওঁলোকে এটা নোটিছ তেওঁলোকে দেখাইছে ইলেকশ্যনৰ আগদিনা। মই আপোনালোক দেখাইছোঁ এই নোটিছটো। এই নোটিছৰ এজন তেওঁলোকৰ BPFৰ পালি নেতাই অপব্যাখ্যা কৰিছে। মই প্ৰত্যাহ্বান জনাইছোঁ, এই নোটিছখনত স্পষ্টকৈ লিখা আছে যে যিটো পৰিষদীয় ইলেকশ্যন, আমচুৱে কোনো কাৰণত ভোট বৰ্জন নকৰে, আৰু যদি ৰাইজে ভোট বৰ্জন কৰিছে তাতে আমচুৱে সহযোগ কৰিব। ইয়াত স্পষ্টকৈ ডিষ্ট্ৰিক্ট কমিটিৰ পৰা নিৰ্দেশনা দিয়া আছে, সেইটোৱে আমি কাৰ্যকৰী কৰিছোঁ। আৰু এই বস্তুটো ইলেকশ্যনৰ ঠিক আগদিনা ৰাতি পাব্লিছ কৰা হ'ল, ৰাতি 12টা বজাত। আৰু এই বস্তুটো স্পষ্টকৈ লিখা আছে জিলা সমিতিৰ ফালৰ পৰা, ৰাইজে যিটো সিদ্ধান্ত লৈছে তাৰ লগত আমচু ল'ৰাখিনি থাকিব লাগে, আৰু সেইটো আমচু ল'ৰাখিনি আমি আছিলোঁ। ইয়াততো মই ভাবোঁ জিলা সমিতিৰ বিৰুদ্ধে আমচু যোৱা বুলি যিটো এটা অপপ্ৰচাৰ, এইটো সম্পূৰ্ণ এটা ভুল। আৰু এটা কথা তেওঁলোকে কৈছে যে BTRত মাটি বাৰীৰ কামত কোনো পইচা পাতি নালাগে, আৰু নন BTRত 1 লাখকৈ টকা লাগে। এজন তেওঁলোকৰ চৰকাৰী কৰ্মচাৰী, পঞ্চায়তত তেওঁ ছাৰ্ভিচ কৰাৰ পিছতো তেওঁ সক্ৰিয় ৰাজনীতি আছে। তেখেতে এই কথাটো এটা মিটিঙত কৈছিলে। মই এই কথাটো ৰাইজৰ উদ্দেশ্যে বা মিডিয়াৰ জৰিয়তে জনাব খুজিছোঁ, আপুনি মাটি বাৰীৰ কথা বাদ দিয়ক না, BTR জাষ্ট তেওঁলোকে আৰম্ভ কৰিব খুজিছেহে।
এতিয়াই অৰুণোদয়ৰ নামত আপোনালোকে ফিল্ডত সাংবাদিক বন্ধুসকলে যাওক না, সোধক না ৰাইজক 1,500, 2,000, 1,000 এই যিকেইজন দালাল আছে BPF-ৰ, তেওঁলোকে 1,500, 2,000, 1,000 অৰুণোদয় লৈছে নে নাই আপোনাৰ পাব্লিকক সোধক। যিজন MLA ৰ কথা কৈছে যে স্বাধীনতাৰ পিছত বোলে তেখেতে বহুত ভাল ভাল কাম কৰিলে, আপোনালোকে ৰাস্তা ঘাটৰ অৱস্থা চাইছে নে? আপোনালোকে আহোঁতে কিজানি সাংবাদিক বন্ধুসকল কি কষ্ট পাইছে আপোনালোকে নিজে অনুভৱ কৰক। ৰাস্তা ঘাটৰ কি অৱস্থা আমাৰ এৰিয়াত। এই MLA জনৰ টোটেলি ব্যৰ্থ এজন MLA। এই MLA ষড়যন্ত্ৰমূলকভাৱে এই আমাৰ এই অঞ্চলটো BTR-ত পেলাইছে, তেওঁ নিজে জানে। মুখ্যমন্ত্ৰীয়ে এই কথাটো স্পষ্টভাৱে কৈছে। আৰু এজন আমাৰ সন্মানীয় শিক্ষক হায়াৰ ছেকেণ্ডাৰী প্ৰিন্সিপাল চাবান আলী ফাৰাজী ছাৰ, তেখেতে এটা মিটিঙত ভোট বৰ্জন প্ৰক্ৰিয়াত কিছুমান দুষ্কৃতিকাৰী বুলি কৈছে। এই দুষ্কৃতিকাৰী কোন? মই ছাৰক এটা কথা জানিব বিচাৰিছো আপোনালোকৰ জৰিয়তে, যে দুষ্কৃতিকাৰী কোন? কাৰণ আমি যিখিনি জানো ভোটদান প্ৰক্ৰিয়াত, এই ভোট বৰ্জন প্ৰক্ৰিয়াত যিটো এটা সমস্যাৰ সৃষ্টি হৈছিল, যিটো এটা বেমেজালিৰ সৃষ্টি হৈছিল, তেওঁৰ মধ্যস্থতাকাৰীত আমি পঞ্চায়তত মীমাংসা হৈছিল। তেওঁ আম্পায়াৰ হিচাপে মাজত থাকি, দুইফালে একফালে আমি আছিলো আৰু একফালে BPF-ৰ কৰ্মী আছিলে, তাতে তেখেতে বহি ফাইনেল ডিচিশ্যনটো তেখেতৰ মুখৰে হৈছিল এইবাৰ ভোট বৰ্জন প্ৰক্ৰিয়া হ'ব। তেখেতৰ মুখেৰে লোৱা হৈছিল ভোটদান বৰ্জন প্ৰক্ৰিয়াৰ সিদ্ধান্তটো, আৰু এটা 100% ছাকচেছ হৈছে। গতিকে দুষ্কৃতিকাৰী বুলি তেওঁ কাক ক'ব খুজিছে? ইয়াত দেখোন তেওঁ আগত পৰিব 1 নম্বৰত, কাৰণ তেওঁৰ মুখেৰে ভোট বৰ্জন প্ৰক্ৰিয়াৰ সিদ্ধান্তটো ৰাজহুৱা কৰা হৈছিল। মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে এই কথাখিনি জনাব বিচাৰিছো। আমি আৰু কিছুমান BPF-ৰ নেতা পালি নেতাই ব্যক্তিগত আক্ৰমণ কৰা দেখা পাইছো। কিছুমানৰ কথা উল্লেখ কৰিছে যে কিছুমানে নিজৰ ভাইৰ নামত গাড়ী লৈছে, কিছুমানে তেওঁৰ মিছেজৰ নামত গাড়ী লৈছে, কিছুমানে বহুত তেনেকুৱা মুখেৰে যা তা কথা তেওঁলোকে কোৱাৰ কাৰণেও মানে অপচেষ্টা যিটো অব্যাহত ৰাখিছে। মই তেওঁলোকৰ উদ্দেশ্যে জনাই দিছো যে আপোনাৰ যদি ক্ষমতা আছে বা আপোনাৰ যদি কিনাৰ ক্ষমতা আছে, আপোনাৰ নিজৰ নামত আপুনি কিনি লওক না, কি অসুবিধা আছে? বেলেগে কোনোবাই কিবা গাড়ী এখন কিনিছে বা কোনোবাই কিবা এটা বস্তু কিনিছে, ইয়াত আপুনি পাৰ্চনেল কথা ক'ব। আমি কিন্তু বহুত কথা জানো, আমি পাৰ্চনেললৈকে যাব খোজা নাই, আমি কিন্তু পাৰ্চনেল পৰ্যায়ত যাব খোজা নাই। আৰু যদি আপোনালোকে পাৰ্চনেল পৰ্যায়ত লৈ যাব খোজে, তেতিয়াহ'লে কিন্তু আমিও এক্সট্ৰিম পৰ্যায়লৈ যাবলৈ বাধ্য হ'ম, আৰু ইয়াৰ কাৰণে আপোনালোকে দায়ী হ'ব। ইয়াৰ কাৰণে আপোনালোকে দায়ী হ'ব। কথা হ'ল, মই বৰ বিশেষ ক'ব নোখোজো, আপোনালোকে এটা কথা স্পষ্টকৰণ লাগে আপোনালোকৰ পৰা। যদি আমচুৰ কোনো পইচা পাতি লোৱা লেনদেন আপোনালোকৰ হাতত আছে, ফেচবুকত দিয়ক, ৰাজহুৱা কৰক, মিডিয়া মাতে আনি ভিডিঅ' আছে কি আছে ৰাজহুৱা তথ্য সহকাৰে দিয়ক। আৰু নহ'লে আমাৰ হায়াৰ ছেকেণ্ডাৰী ফিল্ড আছে, 10,000 ৰাইজ লৈ আপোনালোকৰ লগত বহিম। পঞ্চায়ত আছে, পঞ্চায়তত বহিম, যেনেকৈ আগতে আমি বহিছো, সিদ্ধান্ত হৈছে। আপোনালোকৰ যদি সৎ সাহস আছে, আজি মিডিয়াৰ জৰিয়তে প্ৰত্যাহ্বান জনাইছো, আপোনালোকে ডেট দিয়ক, সেই ডেট মতে আমি থাকিম। গাঁও পঞ্চায়তত 10,000 ৰাইজে থাকিব, তাতে শাস্তি হ'ব। যদি আমচুৰ লৰাই কোনোবাই পইচাৰ লগত জড়িত আছে, ৰাইজে সিদ্ধান্ত ল'ব তেওঁলোকে কি কৰিব লাগে, আঁঠু কাঢ়িব লাগে নে, তেওঁলোকৰ লগত কি ব্যৱস্থা ল'ব লাগে। আৰু যদি ভুল তথ্য আপোনালোকে দিছে আৰু যদি অপচেষ্টা এটা অব্যাহত ৰাখিছে, তেতিয়াহ'লে আপোনালোকে কিন্তু সিদিনা আঁঠু কাঢ়ি কাণত ধৰাই ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব। আপোনালোকক মই চেলেঞ্জ কৰিছো। এই ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব। পৰৱৰ্তী পৰ্যায়ত এই ক্ষেত্ৰত আমি আৰু বহলকে সিদ্ধান্ত ল'ম। আৰু যদি এই ক্ষেত্ৰত আপোনালোকে আজিৰ পৰা আৰম্ভ কৰি 2 দিনত আপোনালোকে সিদ্ধান্ত নিদিয়ে, তেতিয়াহ'লে আপোনালোকে কিন্তু ৰাজহুৱাভাৱে ৰাইজে যদি আপোনালোকক ধৰি সোধ পোছ কৰে, ইয়াৰ কাৰণে কিন্তু আমি দায়ী নহয়।